মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ এটা নতুন ভিডিঅ'লৈ মই পুনৰ এবাৰ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 13 নম্বৰ যিটো লেছন ওজাপালি এই লেছনটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আমি আজি যিমান ইয়াৰ প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আমি আজি ডিছকাছ কৰিম আৰু প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ মই তোমালোকক বুজাই দিম তোমালোকে ভিডিঅ'টোৰ জৰিয়তে প্ৰশ্নসমূহ ধুনীয়াকৈ বহীত লিখি যাবা আৰু ধুনীয়াকৈ বুজি ল'বা আহাচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তোমালোকৰ প্ৰশ্ন উত্তৰ প্ৰথমতে ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ উত্তৰ দিয়া ক নম্বৰ দিছে ওজাপালি কি বুলি সুধিছে ইয়াৰ উত্তৰটো হ'ব ওজাপালি এটি লোকনাট্য অনুষ্ঠান তাৰ পাছতে তোমালোকৰ খ নম্বৰ সুধিছে ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয় খ নম্বৰ সুধিছে ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয় ইয়াৰ উত্তৰটো হ'ব ওজাপালিৰ মুখ্য পালিজনক ডাইনাপালি বুলি কোৱা হয় তাৰপিছত তোমালোকৰ গ নম্বৰ সুধিছে ওজাৰ লগত কোন কোন থাকে ইয়াৰ উত্তৰটো হ'ব ওজাৰ লগত ৫-৬জনমান পালি থাকে তাৰপিছত তোমালোকৰ ঘ নম্বৰ সুধিছে ওজাপালিৰ প্ৰকাৰবোৰ কি কি ইয়াৰ উত্তৰটো হ'ব ওজাপালিৰ প্ৰকাৰবোৰ হ'ল শুকনান্নী বা শুকনাৰায়ণী গোৱা ওজাপালি ব্যাসৰ বা ব্যাস গোৱা ওজাপালি ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজাপালি বৈষ্ণৱী টুকুৰীয়া ওজা আপী ওজা ইত্যাদি তাৰপাছত তোমালোকৰ ঙ নম্বৰ সুধিছে ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায় ইয়াৰ উত্তৰটো হ'ব ওজাপালি অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায় তাৰপিছত তোমালোকৰ দিছে চমু উত্তৰ দিয়া ক নম্বৰ দিছে ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা ইয়াৰ উত্তৰটো হ'ব ওজাপালিয়ে পৰিধান কৰা সাজপাৰ অতি সাধাৰণ সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয় কেৱল ওজাই মূৰত পাগুৰি মাৰে পালিসকলে সোঁহাতত একযোৰ খুটিতাল মেৰিয়াই লয় তাৰ পাছতে তোমালোকৰ খ নম্বৰ দিছে ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক'ৰ পৰা লোৱা হয় ইয়াৰ উত্তৰটো হ'ব ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ পৌৰাণিক আৰু লৌকিক আখ্যান উপাখ্যানৰ কাহিনীৰ পৰা লগতে বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদিৰ পৰা লোৱা হয় তাৰ পাছত তোমালোকৰ গ নম্বৰ দিছে ডাইনা পালিজনৰ প্ৰধান কাম কি ইয়াৰ উত্তৰটো হ'ব ডাইনা পালিজন সাধাৰণতে সুৰসিক হয় পালিসকলৰ লগত গীত গোৱাৰ উপৰি তেওঁ ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত দাঙি ধৰে সুধিছে ঘ নম্বৰ অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে ইয়াৰ উত্তৰটো হ'ব অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনীভাগ নৃত্য গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে ওজাই দিহাৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰূপত গায় পালিসকলে খুটিতাল বজাই সেই দিহা দুহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে আৰু ডাইনা পালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত দাঙি ধৰে তাৰপিছত তোমালোকৰ ঙ নম্বৰ সুধিছে মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল ইয়াৰ উত্তৰটো হ'ব মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ওজাপালিৰ সহায় লৈছিল তাৰপিছতে তোমালোকৰ শব্দৰ লগত অৰ্থ মিলাও আহা শব্দৰ লগত অৰ্থ মিলাবলৈ কৈছে এইফালে তোমালোকৰ শব্দখিনি দি দিছে আৰু এইফালে অৰ্থখিনি দি দিছে এতিয়া শব্দখিনিৰ লগত এই অৰ্থখিনি মিলাবলৈ কৈছে তাৰপিছত প্ৰথমতে দিয়া হৈছে দোহাৰে মানে হৈছে পুনৰ গায় তোমালোকে প্ৰথমটো মিলাই দিছে দোহাৰে পুনৰ গায় এনেদৰে তোমালোকক মিলাবলৈ কৈছে তোমালোকে বহীত এইখিনি ধুনীয়াকৈ লিখি ল'বা এইটো শব্দৰ ফালে শব্দখিনি লিখি ল'বা অৰ্থৰ ফালে অৰ্থখিনি লিখি ল'বা তাৰপিছত ধুনীয়াকৈ বহীত মিলাই দিবা এতিয়া মই কিতাপতে মিলাই দেখুৱাই দিছোঁ সৌষ্ঠৱ মানে হৈছে সৌন্দৰ্য সৌষ্ঠৱৰ অৰ্থ কি সৌন্দৰ্য তাৰপিছত দোলাই মানে হৈছে লৰাই মানে কি লৰাই তাৰপিছত আকৃষ্ট মানে হৈছে আকৰ্ষিত নিচানে তোমালোকে বহীত এনেকৈ ভালদৰে মিলাই বা ধৰিব পাৰিছা নিশ্চয়
আকৃষ্ট মানে হৈছে আকৰ্ষিত। তাৰপিছত বোধগম্য, বোধগম্য মানে হৈছে বুজিব পৰা, বোধগম্য মানে হৈছে বুজিব পৰা। তাৰ পাছতে তোমালোকক দিছে খালী ঠাই পূৰ কৰা, খালী ঠাই পূৰ কৰিবলৈ কৈছে আৰু খালী ঠাইসমূহত মই লিখিয়ে দিছোঁ বাৰু। ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল কোন? ডাইনাপালি, হয় নহয়? ডাইনাপালি, তোমালোকে ডাইনাপালি লিখি ল'বা। ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল ডাইনাপালি। ওজাই আখ্যানৰ কি? দিহা, দিহা লগাই দিয়ে। ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা কি কৰে? খুটি তালেৰে দোহাৰে, হয় নহয়? খুটি তালেৰে দোহাৰে, খুটি তালেৰে দোহাৰে। তাৰপিছত ডাইনাপালিয়ে ৰসাল কথাৰে লোকসমাজক আকৃষ্ট কৰে। তোমালোকে এইখিনি ধুনীয়াকৈ বহীত লিখি ল'বা। তাৰপিছতে তোমালোকক উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। ইয়াত উদাহৰণ দিছেনে? ঢোল, ঢুলীয়া, ভাও, ভাৱৰীয়া। তেনেদৰে তোমালোকক এইখিনি কৰিবলৈ কৈছে। এতিয়া এইখিনি মই দি দিছোঁ, তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকৰ শেষত দিছে বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ দিছে। প্ৰথমটো দিছে খুটি তাল, বেটু বা খুৱলি নথকা কাঁহৰ সৰু তাল। এইটো তোমালোকে এনেদৰে লিখি ল'বা। তাৰপিছত দিছে খুটি খা, খুটি খা মানে হৈছে নিজৰ ঠোঁট বা হাতেৰে ধৰি আহাৰ খা। ইয়াৰ উত্তৰটো হ'ব। তাৰপিছতে তোমালোকৰ দিছে খুটি গছা, মাটিত খুটি পোতাৰ দৰে পুতি থ'ব পৰা সৰু গছা। ইয়াৰ উত্তৰটো হ'ব। তোমালোকৰ দিছে খুটি নাতি, খুটি নাতি মানে হৈছে কোনো বিষয়ৰ সৰু ভাগ, সৰু সুৰা কথা বা আঁতিগুৰি। ইয়াৰ উত্তৰটো হ'ব। তাৰপিছতে তোমালোকৰ দিছে খুটি পোত, খুটি পোত মানে হৈছে থাকিবলৈ ঠাই ল। ইয়াৰ উত্তৰটো হ'ব। তাৰপিছতে তোমালোকৰ দিছে খুটি ধৰা, খুটি ধৰা মানে হৈছে চটাই ধৰা। ইয়াৰ উত্তৰটো হ'ব। তাৰপিছত তোমালোকৰ দিছে খুটীয়া খুটি, পৰস্পৰে পৰস্পৰক বা ইটোৱে সিটোক আঘাত কৰা কাৰ্য। ইয়াৰ উত্তৰটো হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ' তোমালোকৰ ইমানটোলৈকে আছিলে। আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পালা। যদিহে ভাল পালা, লাইক এটা কৰি দিবা, কমেণ্ট এটা কৰি দিবা। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো মই তোমালোকৰ সকলো কিতাপৰ সকলো প্ৰশ্ন উত্তৰ ভিডিঅ' এই চেনেলটোতে আপলোড কৰিম। আৰু তোমালোকে মোৰ ভিডিঅ'সমূহ চাই পেলাই ধুনীয়াকৈ বুজিব পাৰিবা। তো আজিলৈ আহিছোঁ, বাই বাই।